হেল্ল' এভৰিৱান, আজি সৰভোগৰ গৰখীয়া থানত যাবলৈ ওলাইছোঁ। তাৰ আগতে মই ওলাই লওঁ, তাৰপিছত আপোনালোককো লৈ যাম। আহক। কেনেকুৱা লাগিছে নিশ্চয় জনাব। আৰু এতিয়া আমি সৰভোগৰ থানত গৰখীয়া গোহাঁই থানত যাবলৈ ৰেডি হৈছোঁ। আপোনালোকক মই তাত গৈ লগ পাম। ঠিক আছে। এতিয়া আমি সৰভোগৰ থানত আহি পালোঁ। আপোনালোকক দেখাই আছোঁ। প্ৰতিপলে সপোনে দি থাকে হৃদয়ে এটি কথা কলে নাযাবা দূৰলে আনা কাষলে চকুৱে তোমাকে বিচাৰে প্ৰতিপলে গৰখীয়া গোহাঁই থানত আহি আজি বহুত ভাল লাগে। আৰু ইয়াত আইসকলে এতিয়া নাম প্ৰসংগ কৰি আছে। মাঘৰ মাহত প্ৰত্যেকটো দিনতে আইসকলে নাম প্ৰসংগ কৰে। আৰু আজিৰ দৰে সদায় এনেকুৱা মাঘৰ মাহ বুলি কথা নাই, সদায় এনেকুৱা ভিৰ ইয়াত থাকে। ইয়াত আপোনালোকে নিজৰ ল'ৰা ছোৱালী অন্নপ্ৰসন্ন, চুলাকৰণ ইত্যাদিও দিব পাৰে। আৰু যে মোক ইয়াত দেখিছে গামোচা বান্ধি থকা, ইয়াত মান্যতা আছে যে আপুনি যদি কিবা ভগৱানৰ ওচৰত কিবা এটা গামোচা বান্ধি ইয়াত কিবা খোজে, তেতিয়া আপোনাৰ সেই মনৰ ইচ্ছা পূৰণ হয় বুলি। আৰু এই বটগাছডালত চাৰিওফালে আপুনি 3 পাক নহ'লে 5 পাক ঘূৰি ইয়াত থকা এই শিৱ মন্দিৰটোৰ ওচৰত নিজৰ মনৰ ইচ্ছা ক'ব লাগে। আৰু তেতিয়া ইয়াত মান্যতা আছে যে আপোনাৰ মনৰ ইচ্ছা পূৰণ হৈ যায়। আমিও ইয়াত 3 পাক ঘূৰিলোঁ আৰু আমিও আমাৰ মনৰ ইচ্ছা ভগৱানৰ ওচৰত ক'লোঁ। পূৰণ হওক বা নহওক সেইটো বাৰু নিজৰ মনৰ বিশ্বাস, তথাপিও ভগৱানৰ ওচৰত বিশ্বাস আছে যে সদায় ভালেই হ'ব। আপোনালোকৰো ভাল হওক, সকলোৰে হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু আপোনালোককো গৰখীয়া গোহাঁই থানৰ দৃশ্যটো দেখুৱাবলৈ যত্ন কৰিলোঁ। ইয়াত দেখিছে কিমান গামোচা বান্ধিছে মানুহে। ইয়াৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া। আহানা কাষলে সপোনতে আহানা কাষলে দি থকতে জনমে জনমে মোৰো হোৱা হৃদয়ৰ মাজতে কত আশা তোমাকে হেৰুৱাৰ ভাৱনাবোৰ আজি মনতে। আৰু এই মনালী, তাই মানে ইয়াত বহুত খুশ। তাই বহুত ফূৰ্তি পালে, ইমানবোৰ মানুহ একেলগে লগ পালে তাই বহুত খুশ হ'ল। আৰু তাই এনেও মন্দিৰৰ টিলিঙা বজাই বহুত ভাল পায়। অকল তাইয়ে নহয়, আমিবোৰে আকৌ ইয়াত বহুত ভাল পাওঁ। বহুত ভাল লাগিল আচলতে। আৰু এই পুখুৰীটো দেখিছে, ইয়াতো এটা মান্যতা আছে যে আপুনি ইয়াত 1 টকা 2 টকা কিবা নহ'লে ৰূপৰ আঙুঠি দি যদি আপুনি মনৰ ইচ্ছা ইয়াত কৰে, তেতিয়া সেইটো পূৰণ হয় বুলি কয়। তাৰপিছত আমি এই মন্দিৰটো দৰ্শন কৰি ঘৰলৈ বুলি উভতি লওঁ। বাকী ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তো আজিলৈ আহিছোঁ, বাই।